নমস্কাৰ, কি খবৰ? ভালনে আপোনালোকৰ? সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাই আজি মোৰ চেনেলৰ প্ৰথমটি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ আৰু শেষলৈকে চাই থাকিব। কি হয় মই সকলোখিনি দেখাই যাম আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু এতিয়া বাজিছে দিনৰ 11টা। মই যাবলৈ ওলাইছোঁ শাক কাটিবলৈ বুলি, যিহেতু আমাৰ বিহুৰ উৰুকাৰ দিনাখনেই ইয়াত সকলোৱে ৰাইজে মিলি ভোজ খায় আৰু আপোনালোকৰ সেইফালে কেতিয়া খাই জনাবচোন। আৰু আহি থাকোঁতে আমি লগ হ'লোঁ তিনিগৰাকী, এগৰাকী বাইদেউ, এগৰাকী আপা আৰু কথা পাতি আহি পাই গ'লোহি আমি ভেলাঘৰৰ ওচৰৰ আৰু এইফালে শাক কাটিবলৈ আৰম্ভ কৰিয়েই দিলে। বাইদেউহঁতে শাক কাটি আছে, মাছ লাগিলেগৈ, আমিও এতিয়া কাটিমগৈ। তাৰ আগতে আপোনালোকক আমাৰ ভেলাঘৰটো দেখাই লওঁ। আৰু এইফালে আছে এখন ধুনীয়াকৈ গেট সাজি উলিয়াইছে আৰু এইফালে সোমাই গৈ এইটো আমাৰ ভেলাঘৰ। মেজি সজাই নাই, আমাৰ দেৰি আছে মেজি সাজিবৰ কাৰণে, খৰি ফালি আছে। আৰু আহি আমি এইফালে ৰখি নাথাকি শাক কাটিবলৈ আৰম্ভ কৰিলোঁ। বিভিন্ন কথা বতৰাৰ মাজেৰে আমি হাঁহি ধেমালি কৰি কেনেকৈ যে শাক কাটি শেষ হ'ল, কেতিয়ানো শেষ হ'ল, সময়বোৰ পাৰ হ'ল গমেই নাপালোঁ। আৰু শাক কাটি শেষ হোৱাৰ পিছত আমি সকলোৱে খালোঁ একাপ চাহ, বিস্কুটেৰে খালোঁ। পিঠা আকৌ আমি মেজিত দিহে খাওঁ। আৰু এইফালে শাক কাটি শেষ হোৱাৰ পিছত শাকখিনি আমি ৰান্ধনীশালৰ ওচৰত থলোঁ ৰান্ধিবৰ কাৰণে। আৰু এতিয়া যামগৈ, যিহেতু ঘৰতো বহুত কাম আছে। আৰু এইফালে ৰান্ধনীয়ে আকৌ ৰান্ধিবলৈ আৰম্ভ কৰি দিলে আৰু সেইফালে খৰি ফালিয়ে আছে ডেকাসকলে। আৰু এতিয়া আমি যামগৈ ঘৰলৈ, পিঠা খুন্দিব লাগিব, পিঠা চাউল তিয়াই থৈ আহিছোঁ। আহি পাই মায়ে মই দুজনীয়ে পিঠা খুন্দিবলৈ লাগি গ'লোঁ। আৰু এইফালে আকৌ দেউতাই অহাকালি খাবৰ কাৰণে কাঠ আলু খান্দিলে আৰু কাঠ আলুটো কিন্তু বহুতখিনিয়ে ডাঙৰ হ'ল, আপোনালোকক দেখাই দিছোঁ। এডোখৰ ভাগি গ'ল, মায়ে আকৌ যোৰা দি এনেকৈ দেখাবলৈ ক'লে। মায়ে চালি দিলে আৰু মই ঢেঁকী দি দিলোঁ আৰু সোনকালে হৈ গ'ল আমাৰ খুন্দা। আৰু এইফালে মই পিঠা পুৰিবৰ কাৰণে তিল আৰু গুড় ৰেডি কৰি ল'লোঁ আৰু তাৱাখন গৰম হোৱাৰ পাছত পিঠাখিনি এনেকৈ মেলি দিলোঁ আৰু তাতে দি দিলোঁ তিল। আৰু গৰম হোৱাৰ পাছত পিঠাটো মই এনেকৈ মেৰিয়াই দিলোঁ। আৰু তিল পিঠা কিন্তু গৰমে গৰমে খাই বহুত ভাল লাগে দেই, আপোনালোকে খাই চাবচোন এবাৰ কেনেকুৱা লাগে। মই কিন্তু বহুত ভাল পাওঁ। আপোনালোকে বাৰু বিহুত কি বনালে জনাবচোন। মই আজি তিল পিঠা পুৰিবলৈ আৰম্ভ কৰিছোঁহে আৰু বনাবলৈ আছে। আৰু তিল পিঠা পুৰি শেষ হোৱাৰ পাছত আমি আকৌ আহি পালোঁ ভেলাঘৰ ভোজ খাবৰ কাৰণে। আৰু ভেলাঘৰটো হ'ল আমাৰ ঘৰৰ পৰা যথেষ্টখিনি আঁতৰত। আৰু সকলোৱে ফটো তুলি থকাৰ কাৰণে মই একপি ফটো তুলি ল'লোঁ। আৰু এইফালে ভোজ খাবলৈ আৰম্ভ কৰিলে। আমাৰ মেজি দুটা সাজি উলিয়ালে আৰু এতিয়া খাই মেলি আমি খাই প্ৰথম আগতে অহাখিনি খাই শেষ হোৱাৰ পাছত আমি খাবলৈ বহিলোঁ। আৰু ভাত সাজ বহুত তৃপ্তিৰে খালোঁ। লগত আছিলে গাহৰি মাংস, হাঁহৰ মাংস আৰু এখন চালাড আৰু দালি। আৰু এইফালে খাই শেষ কৰি এইফালে বিহু কৰিলে আৰু আমিও অকণমান নাচিলোঁ, সেয়া দেখাবলৈ নহ'ল। আৰু আকৌ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক লগ পাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।